हेलो फ्रेंड्स मैं जिनिता नाथ मोर अन्य एटी भिडिओले आपनालोक सकलोके जनाइछु स्वागतम। जिসকল बंधु बान्धवीये मोर चेनेलটো नतुनকৈ চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। অঙ্গনবাদী কৰ্মী মিনি কৰ্মী আৰু সহায়িকাসকলৰ দীৰ্ঘদিনীয়া মূল দাবী মাননী বৃদ্ধি সন্দৰ্ভত আগবঢ়াইছো অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। অঙ্গনবাদী কৰ্মী সহায়িকাসকলৰ মাননী বৃদ্ধিৰ প্ৰসংগত চৰকাৰে যদিও প্ৰাধান্য দিয়া নাই, অসম ৰাজ্যিক অঙ্গনবাদী কৰ্মী সহায়িকা সন্থাৰ নেতৃত্বই কৰ্মী সহায়িকাসকলৰ মাননী বৃদ্ধিৰ দাবী লৈ অব্যাহত ৰাখিছে চেষ্টা। চৰকাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই যদিও যোৱা দিনবোৰত যি ধৰণে ৰাজ্যজোৰা আন্দোলনৰ কাৰ্যসূচী হাতত লৈ বিভিন্ন উপায়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে সমাজ কল্যাণ বিভাগৰ সঞ্চালক মহোদয়ৰ লগত কেইবালানিও আলোচনাত মিলিত হৈ সঞ্চালক মহোদয়ৰ পৰা মাননী বৃদ্ধিৰ আশাৰ বতৰা পাবলৈ সক্ষম হৈছিল। সঞ্চালক মহোদয়ে চৰকাৰলৈ মাননী বৃদ্ধিৰ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ বিষয়ে অসম ৰাজ্যিক অঙ্গনবাদী কৰ্মী সহায়িকা সন্থাৰ নেতৃত্বক অৱগত কৰিছিল আৰু সময় নিৰ্ধাৰণ কৰিছিল। অৱশেষত চৰকাৰৰ ফালৰ পৰা প্ৰতাৰণাৰ বাহিৰে একো সঁহাৰি পাবলৈ সক্ষম হোৱা নাছিল আৰু সেইবাবে অসম ৰাজ্যিক অঙ্গনবাদী কৰ্মী সহায়িকা সন্থাৰ নেতৃত্বই সমাজ কল্যাণ বিভাগৰ সঞ্চালক মহোদয়ে দিয়া সময় উকলি যোৱাত আকৌ অহা 1 ফেব্ৰুৱাৰীৰ পৰা অঙ্গনবাদী কৰ্মী সহায়িকাসকলৰ মাননী বৃদ্ধিৰ দাবীত ৰাজ্যৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি আমি জানিব পাৰিছোঁ। নিজৰ কৰ্মৰ বিনিময়ত পাবলগীয়া উপযুক্ত মাননী লাভ কৰাৰ বাবে আন্দোলনৰ পথ বাছি ল'বলৈ বাধ্য অঙ্গনবাদী কৰ্মী সহায়িকাসকল। যি সময়ত চৰকাৰে ৰাজ্যৰ লাখ লাখ মহিলাক সবলীকৰণৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰি ৰাজ্যত মহিলা উন্নয়নৰ ঢোল বজাই আছে, সেই সময়ত ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ অধীনত চলি থকা ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই থকা অঙ্গনবাদী আঁচনিত কৰ্মৰত অঙ্গনবাদী কৰ্মী সহায়িকাসকলে কৰ্মৰ বিনিময়ত উপযুক্ত মাননী লাভ কৰিবলৈ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব লগা হৈছে। নিজৰ প্ৰাপ্য বিচাৰি অঙ্গনবাদী কৰ্মী সহায়িকাসকলে যেতিয়া বিভিন্ন আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, সেই সময়ত তেওঁলোকে আগবঢ়াই থকা সেৱাৰ পৰা বঞ্চিত নহ'বনে? কণ কণ শিশুবোৰে গৰ্ভৱতী মহিলা কণ কণ শিশুসকলক প্ৰদান কৰি থকা সেৱা বন্ধ কৰি যেতিয়া কৰ্মী সহায়িকাসকলে প্ৰাপ্য বিচাৰি আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, তেতিয়া সেৱা গ্ৰহণ কৰি থকা হিতাধিকাৰীসকলৰ দায়িত্ব কোনে ল'ব? এই কথা উপলব্ধি কৰিবনে চৰকাৰে?